हेलो नमस्कार मैं बिटुरानी आपनालोक सकलोके मोर यूट्यूब चेनेलলৈ स्वागतम जनाइछु बहुत दिনৰ মূৰত আজি ভাবিলো ব্লগটো বনাও সো সিম্পল এটা ভিডিও আজি হৈছে সানডে আৰু সানডে কাৰণে অলপমান স্পেশাল কৰো বুলি ভাবিছো আজি এতিয়া সময় হৈছে 11টা সো আমাৰ ব্ৰেকফাষ্ট হৈ গল সবৰে মই গা পা ধুই আজৰি এতিয়া লাঞ্চ বনাবৰ কাৰণে ৰেডি কৰিছো সো আজি লাঞ্চত মই কি বনাইছো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো সো আপোনালোকে চাব ভিডিওটো লাষ্টলৈকে তো মোৰ বনোৱা বস্তু কিটা কেনেকুৱা লাগিছে আপোনালোকে কমেন্টৰ দ্বাৰা জনাব বুলি আশা ৰাখিলো তো বলক ভিডিওটো আৰম্ভ কৰো সো ষ্টাৰ্ট দা ভিডিও এয়া মই আজি যি বনাম বুলি ভাবিছো সামগ্ৰীসমূহ এয়া মই আপোনালোকক দেখাই আছো এয়া হল সাজিনা আৰু আলু এয়া পিয়াজৰ মানে মিক্সচাৰ কৰি লৈছো আৰু এটো আদা নহৰু পেষ্ট এটো বিলাহীৰ মই মানে পেষ্ট বনাই লৈছো আৰু ইয়া তেজপাত জলকীয়া আৰু এখিনি বনাম কচু মই বইল কৰি থৈছো আৰু এটো শাক এটো সিম্পল ভাজি বনাম এটো কচুৰ গ্ৰেভি বনাম মাছৰ লগত আৰু এটো কচুৰ লগতে দিম এখিনি হল আপোনাৰ মছন্দৰী আৰু এটো সাজিনা সো মই এটো এখিনি ৰেডি কৰি লৈছো একদম সিম্পল বেছি এগাল কিবা কিবি বনাব লোৱা নাই আজি একদম মানে সিম্পল সো আপোনালোকে ভিডিওটো চাই থাকক উঠাই থৈছো হ'ব আৰু বেছি দিন নাই মই ভালদৰে দেখাব পৰা নাই কাৰণ মানে এখনতে ফোনটো ধৰি এখনতে লৰা মেলা কৰিবলৈ অলপ অসুবিধা হয় সো জানি জুনে কৰে ন তো মোৰ ফাৰ্স্ট টাইম হয় মই জাস্ট এনে ট্ৰাই কৰিছো বেছি মানে বহুত কিবা কিবি নহয় এনে সিম্পল খানা তো মইনো কেনেকৈ বনাও হেতু আপোনালোকৰ লগত শেয়াৰ কৰিছো সো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু মোৰ খানাটো হৈ গল অকল এটো আছে যোনটো মই অনলি অকল ফ্ৰাই কৰিম সো এটো দেখাবলগীয়া একো নাই সিম্পলকে ফ্ৰাই কৰিম সো হেয়া আমি খাম কেনেকুৱা লাগে আমি জনাম আৰু মই হুদিম মোৰ হাজবেণ্ড মা বাবা সবকে হুদিম কেনেকুৱা লাগিলে এটো মানে ফাৰ্স্ট টাইম ট্ৰাই কৰিছো তো কেনেকুৱা হৈছে তো জানিম সো চাই থাকক ভিডিওটো আজি দেওবাৰ আৰু নো কি কৰো এতিয়া সময় হল 12:30 মোৰ খানা বনাই ৰেডি ভালকে নেদেখালো আৰু মানে বনালো তিনটামান বস্তু ভাজি অলপ গ্ৰেভিৰ দেখিলে নহয় কচুৰ সবজি বনালো মাছৰ লগত আৰু হাক এটা ভাজি কৰিলো আৰু প্লাস আপোনাৰ সাজিনা আৰু আলু গ্ৰেভি বৰ ভালকে দেখাব নোৱাৰিলো তো বেয়া নাপাব আপোনালোকে
সো এতিয়া ভাত খাবলৈ অলপমান টাইম আছে কাৰণ মা বাবাহঁতে গা ধুই আছে সবে আমি একেলগে খাম ভাতটো তো তাৰ আগতে মই অকণমান মুখত ফেচ পেক লগাওঁ বুলি ভাবিছোঁ সো এই ফেচ পেক বনাই আনিছোঁ প্লেটতে আনিলোঁ আৰু বেচন হালধি আৰু দৈ আৰু নেমু মই এইটো প্ৰায় লগাওঁৱেই সো সেইকাৰণে আজি মানে ছানডে দিনাখন লগাওঁৱেই আৰু বেলেগ দিনাখন সময় নাপালোঁ তাকে অকণমান লগাওঁ আজি মোৰ ব্লগটো চাই বহুতে ভাবিব বহুতে মানে কি মোৰ ঘৰৰ মানুহখিনি মানে ন মোৰ তাৰ ঘৰৰ মানুহখিনি ইয়াৰে বা ভণ্টি মায়ে বাৰু নাচাবও পাৰে নক'বও পাৰে কিন্তু বায়ে ভণ্টিয়ে আৰু বৌ মোৰ দুজনী তেওঁলোকে ভাবিব আমাৰ বিটুৱে মানে ভাত বনাব পৰা মানে চব্জি বনাব পৰা হ'ল আৰু ব্লগতো দিব পৰা হ'ল মানে ন ভিডিঅ'জ বনাই এইটো ভাবিব কাৰণ মই একচুৱেলি ইমানকৈ মই নবনাওঁ মানে ন বৌহঁতে আহিলে বৌয়ে বনায় ডাঙৰ বৌ হওক মাজু বৌ হওক বা ঘৰত হ'লে বা ভণ্টি নহ'লে মানে মা মই ইমান পাকঘৰলৈ নাযাওঁৱেই মানে ইমান বনোৱাই নহয় চ' সেয়া আজি মই বনালোঁ কেনেকুৱা লাগিছে এতিয়া ফেচবুকটো লগাই লওঁ আজি দেওবাৰ বৌহঁতে আহিম কৈছে কি হয় মানে ৰিধিৰ আপোনালোকৰ ব্লগতো দেখাইছিলোঁ তাইক মই ৰিধিৰ আজি এক্সাম আছে সেই এটা এক্সাম দিয়াৰ পিছত বৌয়ে কালি কৈছে আহিম বুলি তো অলপমান থৈ দিম খাবলৈ দিম কেনেকুৱা লাগিছে অলপ সৰহকৈ বনাইছোঁ বাৰু আজি বতৰটো ভাল ৰ'দ দিছে পূৰা কাপোৰ অলপো ধুলোঁ ৰাতিপুৱা আপোনালোকে এই পেকটো লগাব পাৰে হা বহুত ভাল মানে ন মই মানে বহুত বছৰ হ'ল লগাই থকা এই পেকটো মই লগাওঁৱেই মানে বেলেগ মানে কিনা ফেচ পেক আনি লগোৱাতকৈ মানে ন এইটো ঘৰতে ধুনীয়াকৈ আপোনালোকে লগাব পাৰে আজি মোৰ চুলিখিনি স্পা কৰাম বুলিও ভাবিছিলোঁ মানে মই নিজে ঘৰতে কৰোঁ মই স্পা বাট কৰিবলৈ মোৰ নিমিলিলে দেখোন চাই লওঁচোন পিছবেলা মানে কৰিবও পাৰোঁ ৰাতিপুৱা শ্বেম্পু কৰিলোঁ শ্বেম্পু কণ্ডিশ্যনাৰ বাট স্পা কৰিম বুলি ভাবিছিলোঁ এতিয়া কণ্ডিশ্যনাৰ লগাই দিলোঁ নহয় তো স্পা কৰিলে কি হয় মই ভালকৈ লগা নাই নেকি বাৰু ধৰিবই পৰা নাই মই মোবাইলটোতে ডাইৰেক্ট চাই কৰিছোঁ যে ডিঙিটো লগাওঁ আনকালে আজি নলগাওঁ কাৰণ গা ধোৱাৰ আগত লগাব পাৰি ডিঙি হৈ গ'ল ফেচ পেক লগাই আজি এতিয়ালৈকে একো প্লানিং নাই ছানডে বুলি বাট চাওঁ কি হয় ন এতিয়া অলপমান বহি আছোঁ মায়ে প্ৰাৰ্থনা কৰি আছে তাৰপিছতে ভাত খাম আৰু এইফালে এজন বহি আছে দেখাইছোঁ মোবাইলত টিপি আছে কি মুখত কি আছে তোমাৰ ৰজনী খাই ৰজনী আছে হয় নহয় ৰাতিপুৱাই ৰজনী আমাৰ চম্পা নেগুৰডাল ইমানকৈ লৰাইছে যে কেলৈ ক'ব নোৱাৰা হৈ যায় মানে দেখিলে গা ধুবি নেকি আজি হা চেক দিবি চেক চম্পা কি হ'ল নেগুৰডাল কেনেকৈ লৰাইছে দিছে আকৌ এবাৰ আমি এতিয়া খাওঁ আৰু হয়নে মা বাবা আৰু কিৰণে গা নুধুলে চ' সিহঁতি পিছতকৈ খাব আমি তিনিজনে এতিয়া খাব লৈছোঁ ত' কেনেকুৱা লাগিছে মজা হৈছে বেয়া হোৱা নাই ভালে হৈছে আগলৈ আৰু ধুনীয়াকৈ বনাবা এনেকৈ দি থাকিবা ভিডিঅ' আমি খাওঁ আহিছোঁ আপোনালোকে চাই থাকক অকণমান দেৰি বস্তুটো খাই চাওঁ এইটো বেছি ধুনীয়া গোটেইকেইটা ধুনীয়া লাগিছে
কচু চুটকে গৰমে গৰমে এতিয়া বাবাই খাবলৈ দিলে তেতিয়াহে বাবাই গম পালে হয় নে বাৰু বন্ধাকণহে বেছি ধুনীয়া লাগিছে বনাই খালেও ভাতখিনি খাই দিব পাৰিব খাই বৈ আজৰি তামোল এখন খাই লৈছোঁ লগতে চ' খাই বৈ আজৰি এতিয়া অলপমান ৰেষ্ট কৰোঁ আৰু অকণমান শুই লওঁ তাৰপিছত আপোনাক লগ পাই আছোঁ হেল্ল' ৰাইজ অকণমান শুলোঁ ৰেষ্ট কৰিলোঁ এতিয়া হাজবেণ্ডে বোলে অকণমান ওলাই যায় ক'ত যায় নাজানো মই তাতে কৈছে যে অকণমান ৰেডি হোৱা অলপমান ওলাই যাওঁ চ' এতিয়া মই ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখাম ৰেডি হাজবেণ্ডটো ৰেডি হ'ল ময়ো ৰেডি হ'লোঁ এতিয়া যাওঁ আৰু আপোনালোককো লৈ যাওঁ ক'ত যাম কি কৰিম তো আপোনালোকক দেখাই দেখিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আহি এতিয়া এখন দোকানত সোমাইছোঁ অলপ কিবা বস্তু কিনিবৰ কাৰণে তাৰপিছত এতিয়া মই মিঠা পান এখন খাব লৈছোঁ বহুত দিনৰ মূৰত খাইছোঁ কেনেকৈ খাওঁ আহি এটা জেগা পালোহি একচুৱেলি মানে আমি আহিছোঁ 3টামান জেগালৈ যাম বুলি তো প্ৰথম জেগাটো হৈছে আপোনাৰ আমি আমাৰ ভণ্টিহঁতৰ আইতাক ঢুকালে চ' আইতাকৰ ঘৰ মানে ভণ্টি ঘৰটো চিনি পাওঁ আইতাকৰ ঘৰটো ভাই ঘৰ হয় তো তাতে আহি আছোঁ আইতা ঢুকালে তো খবৰ ল'বৰ কাৰণে চ' একজেক্টলি আমি ঘৰটো চিনি নাপাওঁ চ' আহি পেলাই এটা জেগা পালোহি তো তাতে ৰখি আছোঁ এই ওচৰৰে ভাইটি এজন আহি আছে আমাক মানে ঘৰটো দেখাই দিবৰ কাৰণে চ' তালৈ যাম চ' তাত মই গৈ ভিডিঅ' নকৰোঁ ভাল নালাগে মানে মানুহ মৰা ঘৰত খবৰ ল'ব যাম চ' ভাল নালাগে তো তাৰ পিছত কাৰ ঘৰত যাম সেইটো আপোনালোকক দেখাম চ' ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু লগতে এইখন ভাইটিটো আহি পালেহি আমাক এতিয়া ঘৰটো চিনাকি কৰাই দিব ক'ত আছে ব'লাচোন তুমিও আমাক দেখাই দিবা আহি পালোঁ এই ঘৰ আমি এতিয়া ভিতৰত যাওঁ আমি আহি পালোহি ছেকেণ্ড ডেষ্টিনেশ্যন বুলি এই ৰূপক কলিতা নে কাকতি ফুলে ফুল এয়া আমি আহি পালোঁ মোৰ হাজবেণ্ডৰ লগৰ ৰূপক তাৰ ঘৰলৈ আহিলোঁ বহুত দিন আহিম আহিম ভাবি আছিলোঁ ন আজি ফাইনেলি আহিলোঁ আৰু চ' সেয়াই আৰু এতিয়া আমি বোলে বহিছোঁ কথা পাতোঁ ন মোক যেতিয়া গেটটোৱে কয় যে ফেচ কৰি লোৱাচোন ফেচ কৰি লোৱা ফেচ কৰি লোৱা বুলি ক'লে মই ফেচ মানে কি বুজা নাই নহয় পৃথিৱী ইংলিছ মেন আকৌ মই তুমি মোৰ আখৰি হেৰিতে এইখিনিতে দিবলৈ বকা নিদিবা আন্ধাৰৰ কথা এই বগা হাতটো ভাল হ'ব এইখন মই দেখাওঁ দেই এখন ৱালপেপাৰ হয় বাট ইমান অৰিজিনেল লাগিছে চাওকচোন ৰূপকে ৰুমত লগাই থৈছে একদম এখন ৱালত নদী ভাল পোৱা নি তুমি পানী নদী এইফালে ৰূপকৰ মা আৰু এফালে হাজবেণ্ড আমি এতিয়া যাবলৈ ওলাইছোঁ ন ভাল লাগিছে নে আৰু এইফালে চি চি কেমেৰা লগাই থৈছে ৰাতি চুৰ তুৰ আহিলে অকণমান চাই থাকে মানে শুই শুই আমি এতিয়া আহি পালোহি 3 নম্বৰ জেগা ঘৰৰ অৱস্থা একেবাৰে হেৰি হৈ আছে আৰু বা কি হৈ আছে ঘৰৰ অৱস্থা এয়া ভণ্টি আদি লুকাই আছে নেকি আমাৰ আদি নাই নি পোৱা নাই ক'ত আছে বাৰু আদি 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 এইটো আদি আদিয়ে লুকাইছে মই অহাৰ পৰা হাই কৈ দিয়া হাই কোৱা আকৌ তুমি যে ঘৰৰ অৱস্থা নাইকিয়া কৰি থৈ দিছা কিয় কিয় কেলে তুমি যে খেলি খেলি ঘৰটো কি কৰি থৈছা ৰাম ৰাম হাই কৈ দিয়া মই ঘৰৰ পৰা
ক'ৰপৰা আহিলা কাৰ ঘৰৰ পৰা আদি ঘৰতহে আছোঁ এতিয়া কৈ দিয়া আকৌ জেঠাই আদি ঘৰত আহিলে বুলি কৈ দিয়া আদি নামটো কৈ দিবা নি কৈ দিয়া ধুনীয়াকৈ কৈ দিয়া জ্যোতিষমান দত্ত জ্যোতিষমান দত্ত নেকি তুমি এতিয়া কি খাই আছা চিপছ খাইছা লোৱা হ'ব দিয়া এইটো মই খাওঁ হয়নে হ'ব দিয়া নামি দিয়া নামি দিয়া নামি দিয়া ইয়াত বহাই দিওঁ তোমাৰ ঘৰত নাথাকো কাইলৈ আহিম তোমাৰ ঘৰত থাকিবলৈ এইটো হ'ব হ'ব বুলি কয় গুচি যাবা বুলি হ'ব বাই এতিয়া আদি ঘৰৰ পৰা মই যাওঁ ন মই আকৌ আহিম দেই আকৌ আহিম দেই অঁ স্কাৰ্ফ নালাগে মই এনেকৈ যাম মায়ে থৈ আহিলে তাত দেই যাওঁ দেই বাই বাই আদি ঘৰত কাইলৈ আহিব কাইলৈ আহিব আকৌ দেই ক'নো কি পোকটো ওলালে আকৌ কামুৰিব চা মই কাইলৈ আহিম হা কাইলৈ আহিম মই আকৌ ঠিক আছে এতিয়া যাওঁ হাতত দুখ পাইছোঁ মই ৰাইজ ঘৰ আহি পালোঁ চ' আজি ভিডিঅ'টো এয়াই আছিলে আজিৰ দিনটোতো মই কি কৰিলোঁ কি খালোঁ ক'ত গ'লোঁ সেইখিনি আপোনালোকক দেখালোঁ চ' আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব চ' সেয়াই আজিৰ দিনটো মোৰ বহুত ভাল লাগিলে বাট লাষ্টত এটা বেয়া লাগিলে কাৰণ আদিয়ে বহুত বেছি কান্দিলে মই অহা সময়ত তাহাঁতৰ ঘৰটো লাষ্টত সোমালোঁ ভণ্টিৰ ঘৰত ত' সি মানে জেঠাই নাযাবা থাকা বুলি ন মই আহিব লৈছোঁ মানে তেতিয়া বেছি সময় নাথাকিলোঁ আজি তাৰপিছত সি বহুত কান্দিলে বেয়াও লাগিলে মই এতিয়া ফোন কৰি সুধিছোঁ এতিয়া ঠিকে আছেনে মোক কৈছে জেঠাইক বেয়া পালোঁ এনেকৈ কৈ কান্দি আছিলে বোলে এতিয়া ঠিকে আছে চ' সেয়াই আজি ভিডিঅ'টো সিমানতে সামৰণি কৰিছোঁ চ' আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত মৰম